এভৰিৱান আজিৰ ভিডিঅ'টো বাছৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আসলতে আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ বুলি অলপমান ইম্পৰ্টেণ্ট কাম এটা আছে আৰু মই আহিছোঁ মোৰ লগৰ দুজনীৰ লগত পিছে আজি এনেদৰে ওলাই আহি মোৰ খুবেই ভাল লাগিছে কিয় জানেনে আমি যে বহুত মাহৰ মূৰত এনেদৰে ক'ৰবাত ওলাই আহিছোঁ আসলতে ডাঙৰ হোৱাৰ পিছৰে পৰা সকলোৱে নিজৰ জীৱনটোক লৈ বা নিজৰ কেৰিয়াৰটোক লৈ এনেদৰে ব্যস্ত হ'ব লগা হয় ন বন্ধু বান্ধৱী সকলোলৈচোন সময়ে নিমিলে নহয় জানো আৰু এয়া কথা কওঁতে কওঁতে ইউনিভাৰ্চিটি পায়ে গ'লোহি আৰু যিহে গৰম পৰিছে নহয় ৰ'দটো চাওকচোন একদম মানে অৱস্থাই বেয়া হৈ গৈছে কিন্তু উপায়টো নাই কামবোৰটো কৰিবই লাগিব আৰু আমি পিছে যিটো কামৰ কাৰণে আহিছিলোঁ অলপ টাইম ৰ'ব লাগিব বুলি ক'লে আৰু এই মেকুৰীটো চাওকচোন ইমান কিউট পিছে ৰখি ৰখি 8টা মানেই বাজিলে সেইকাৰণে ভাবিলোঁ যিহেতু আৰু অলপ টাইম ৰখিবই লাগিব সেইকাৰণে আমি ভাতকে খাই লওঁ ইউনিভাৰ্চিটিৰ ভিতৰৰ কেণ্টিনলৈ বুলি গুচি আহিলোঁ খাবলৈ দাইল আছে আৰু এইটো কিবা এটা চব্জি এটা দিছে দেই আৰু এইটো কুন্দুলি চব্জি নেকি এই চাটনি আচাৰ আলু পিটিকা এয়াই আৰু খাই লওঁ কেনেকুৱা ভাত খাই উঠি আমাৰ কৰিবলগীয়া কামখিনি কৰি আজৰি হ'লোঁ আৰু এতিয়া ঘৰলৈ বুলি উভতিছোঁ আজিৰ ভিডিঅ'টোত ইমানেই বাই বাই